Thank you, Utpanda. নমস্কাৰ প্ৰথমে মই ধন্যবাদ জনাবলৈ বিচাৰিছো মোক এই অনুষ্ঠানটোৰ বাবে নিমন্ত্ৰণ জনোৱাৰ বাবে মোৰ নাম অশ্লেষা দত্ত মই শিৱসাগৰত থাকোঁ আজি মোৰ লগত সহায় কৰিছে খুলত অচিন্ত মহন্ত ছাৰ বাহিৰ পাংকুদা তাবলাত চিন্তুদা আৰু লগতে মায়েও সহায় কৰিছে আৰু ভণ্টিয়ে সহায় কৰিছে মই খোল আৰু ভায়লিনত খোল আৰু সত্ৰীয়া নৃত্য বিশাৰদ ডিগ্ৰী ল'লোঁ ভায়লিনত BMS কমপ্লিট কৰিলোঁ এতিয়া MUS কৰি আছোঁ আৰু কথকৰ ফাইনেল দিলোঁ এবাৰ মোৰ ভায়লিনৰ গুৰু হৈছে শিৱসাগৰ ৰাগৰাগিনী মিউজিক স্কুলৰ অনুকৃতি মহন্ত বাইদেউ আৰু লগতে মই ভায়লিনৰ লগতে মই খোলো এতিয়া শিকি আছোঁ মই খোলত 2015-16ত ভাৰত চৰকাৰ সাংস্কৃতিক ভাৰত চৰকাৰ মন্ত্ৰালয়ৰ পৰা স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছোঁ আজি মই ভায়লিনত বৰগীতৰ সুৰ দিম কিবা যদি ভুল হয় ক্ষমা কৰিব যিহেতু ভায়লিনত বৰগীতৰ সুৰ দিবলৈ বহুত টান হয় মই চেষ্টা কৰিম কিবা যদি ভুল হয় ক্ষমা কৰিব এতিয়া মই মোৰ গুৰু অনুকৃতি মহন্ত বাইদেউ চৰণত সেৱা জনাই মোৰ ভায়লিনৰ প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ প্ৰথমে মই ঘোষাৰে আৰম্ভ কৰিম কৃষ্ণই কদেৱ
এতিয়া মই মহাপুৰুষ মাধৱদেৱৰ বিৰচিত বৰগীত তেজৰে কমলাৱতী বজাবলৈ ওলাইছোঁ। এই বৰগীতটি শ্যাম ৰাগৰ পুৱাৰ ভাগত গোৱা বৰগীত। সাধাৰণতে এনে আৰ্হি গীত প্ৰসংগীয় পদ্ধতি য'ত তালবিহীনভাৱে গোৱা হয়। এতিয়া মই মহাপুৰুষ মাধৱদেৱৰ বিৰচিত আলুময়ী কি কহবো দুখ ৰাগ ভাটিয়ালি তাল পৰিতাল।
ধন্যবাদ। এতিয়া মই অৰ্জুন ভঞ্জন নাটৰ গীত কম্পিত মাধৱে ৰাগ বেলুৱাৰ তাল ৰূপক তাল। ধন্যবাদ সকলোকে। এতিয়া মই
মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা ধনশ্ৰী ৰাগৰ বৰগীত নাৰায়ণ কহে ভকতি বজাওঁ। এই ৰাগটি শংকৰদেৱৰ গুৰুজনা বেছিভাগ বৰগীততে এই ৰাগটি ব্যৱহাৰ হয়। সেয়েহে ধনশ্ৰী ৰাগটো তেখেতৰ প্ৰিয় ৰাগ বুলি কোৱা হয়। এতিয়া মই শংকৰদেৱৰ বিৰচিত কল্যাণ ৰাগৰ এটি বৰগীত উদ্ধৱ বন্ধু তাল স্বৰমান বগাবলৈ চেষ্টা কৰিম।
বিৰচিত কানাড়া ৰাগৰ বৰগীত যশোৰানন্দ বালক মেলে বজাবলৈ চেষ্টা কৰে।
এতিয়া মই ৰাসৰ গীত এটি বজাই আজি মই বৰগীতৰ অনুষ্ঠান সামৰণি মাৰিম আৰু লগতে ইয়াৰ পাছত মই মাত্ৰ দুটা গীত বজাম লোকগীত আৰু মোৰ প্ৰিয় ৰাগ ভোকালী ৰাগ লোকগীতৰ ৰমেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ লোকগীত
টিউনিংটো অকণমান খেলি মেলি হৈ গৈছিলে। এতিয়া মই ভূপালী ৰাগ বজাম। আৰু তাবলাৰ লগত যুগলবন্দী কৰিম।
মই পুনৰবাৰ ধন্যবাদ জনাবলৈ বিচাৰিছোঁ এই অনুষ্ঠানটোত নিমন্ত্ৰণ জনোৱাৰ বাবে মাজুলী ফাউণ্ডেশ্যন। আৰু সকলোকে ধন্যবাদ মোৰ এই অনুষ্ঠানটো উপভোগ কৰাৰ বাবে। ধন্যবাদ।